ভয় নকৰে দেখিছে নাই ই ভয় নকৰে ধৰি আছে হেণ্ডেলত চাওঁতে ধৰি আছে হেণ্ডেলত ভয় নকৰে বাবলি চোৱা বাবলি গাড়ী চলাইছা তুমি ঘূৰাইছে হেণ্ডেল তুমি খাব পৰা এয়া মই অকণমান জঁপিয়াইছিলোঁ লগতে বাদলিও আমাৰ জঁপিয়ালে এয়া নিবাৰণ চলাইছিলে আৰু ভয়তে কান্দি গৈছে আমাৰ খুৰা ল'ৰাটো ভয়তে কান্দি গৈছে তাই সেয়া চাওক দেউতাক লগতে গৈ দিব লাগিছে তাই Hai Niban. আৰু এয়া ভণ্টিৰ লগত অকণমান খেলিছিলোঁ নিবাৰণ উঠিছোঁ বুলি কৈছিলে সেয়া উঠিছিলে সেইফালে আমাৰ ভণ্টি পাপাই ধৰি দিছে তাইক সেয়া খেলিছে দুয়োটাই নিবাৰণকো মানে দেউতাকে ধৰি দিছে মই এইফালে কাষত ৰৈ দিলোঁ নিবাৰণে উঠোঁ বুলি কোৱা দেখি সেয়া অকণমান আপোনালোকক দেখাই দিছোঁ দেই সেয়া চাওক এয়া মই জোলনাত উঠিছোঁ মানে বেলেগ জোলনাখিনিত বেলেগ মানুহে উঠি আছিলে মই উঠিবলৈ নাপালোঁ সেইকাৰণে এখনত উঠিছিলোঁ আৰু এয়া অকণমান ঘূৰিছিলোঁ খেলা বস্তুত এয়া ঘূৰা আছিলে ঘূৰি দিছিলোঁ আৰু এয়া মা মই ভণ্টি ইয়াতো অকণমান ঘূৰিলোঁ কানি প্ৰাকত আপোনালোকক অকণমান দেখাই দিছিলোঁ ঘূৰিছিলোঁ আমি গোটেইকেইজনী এয়া চাই লওক ভণ্টি যি ধুনীয়াকৈ বহি গৈছে মায়ে অকল হাঁহিয়ে আছিলে আৰু এয়া আকৌ উল্টাকৈ ঘূৰিছোঁ এয়া আপোনালোকে দেখিছেনে আৰু এয়া জোলনাত উঠিলোঁ একেবাৰে মানে তিনিজনীকে উঠিব পাৰে আৰু মুঠতে দুজনী উঠিব পাৰে বাবলিক মানে খোজত লৈ লৈছিলে মায়ে আমি গোটেই তিনিজনী উঠিছিলোঁ জোলনাত সেয়া চাওক বৰ ফূৰ্তি কৰিলোঁ আৰু এয়া আমি খাইছিলোঁ লগতে কুলফি খাইছিলোঁ কুলফি